অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি প্ৰায় এমাহ কাল প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত আমি নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ সংকল্পৰে আন্দোলনৰ কাৰ্যসূচী আমি চলাই আছোঁ। ইয়াৰ বাবে আমি শিক্ষা হেতুত অসহযোগ কৰিছোঁ বা অন্যান্য কাৰ্যসূচী আমি চলাই আছোঁ। আজি কৰ্ম পৰিষদ সভাই এই যি আমাৰ চলিত কাৰ্যসূচী তাক গতি দিবৰ কাৰণে কেইটামান নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি আমি অহা 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি এটা গণস্বাক্ষৰ অভিযান আমি চলাম। দ্বিতীয়তে অহা 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে আমি সকলো জিলাত বিভিন্ন দল সংগঠনৰ সৈতে আমি মত বিনিময় সভা অনুষ্ঠিত কৰিম। এই দুটা আমি মূল সিদ্ধান্তৰে আমি যিহেতু এই সময় চোৱা মূল্যায়নৰ সময়, গতিকে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি আমি লক্ষ্য ৰাখি শৈক্ষিক দিশ ক্ষতি নোহোৱাকৈ এই কাৰ্যসূচীকেইটা আমি চলাই লৈ যাম আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি নতুন কাৰ্যসূচীৰ কথা আমি চিন্তা কৰিম। আমি এই কথাটো স্পষ্ট কৰি দিছোঁ যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই, এইটো কোনো শিক্ষকৰ সমস্যা নহয়, এইটো শিক্ষানুষ্ঠানখনৰ সমস্যা আৰু শিক্ষানুষ্ঠানখনৰ সমস্যা মানেই ৰাইজৰ সমস্যা। সেইবাবে অসমৰ সকলো জাতীয় সংগঠন, বিভিন্ন ছাত্ৰ সংগঠন বা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আমি এই সংগ্ৰামখন আগবঢ়াই লৈ যোৱাটো আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু সেইবাবে আমি এনেধৰণৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। তেখেতে ক'ব পাৰে, কিন্তু কথাটো হ'ল, সত্য কথাটো হ'ল আমাৰ এজনো শিক্ষকে কৰা নাই আৰু এই গোটেই কামবোৰ কৰিছে কাৰ্যালয়ে কৌশলেৰে CRC সকলৰ জৰিয়তে, যাৰ বাবে আমি মংগলদৈত আনকি গোচৰ দিবলৈ বাধ্য হৈছোঁ। বৰ্তমান কেছ চলি আছে। গতিকে আপোনাৰ জৰিয়তে এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে কাৰ্যালয়ৰ কাৰচাজিৰে কোনোবাক ব্যৱহাৰ কৰি শিক্ষকৰ ডাটা আপডেট কৰি আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত বাহবা ল'বলৈ চেষ্টা কৰিব পাৰিব, কিন্তু শিক্ষকৰ এই সংগ্ৰাম বিচলিত কৰিব নোৱাৰে। নাই, আমি যিহেতু বহু কিবা ইতিমধ্যে আমাৰ যিখন দাবী চনত বা যিখন পত্ৰ ইতিমধ্যে আমি কৈছোঁ যে 40 বাৰতকৈও অধিকবাৰ আমাৰ চৰকাৰৰ লগত আলোচনা হৈছে। আজিলৈকে চৰকাৰে এই কথাটো যে ইণ্টাৰমিডিয়েট বা কোনোবা মেট্ৰিকুলেট বা কোনোবা ঠিক তেনেধৰণৰ কথা আজিলৈকে কোনোদিন তাত সেই সভাত কোনোদিন দাঙি ধৰা নাই। আৰু আমি কি কৈছোঁ যে আমি এটা কথা কৈছোঁ যে কৰ্মৰত প্ৰতিগৰাকী জ্যেষ্ঠ সহকাৰী শিক্ষকক প্ৰধান শিক্ষকৰ পদ প্ৰদান কৰক আৰু তাৰ পিছত তেওঁলোকে গ্ৰেডুৱেশ্যন অনুযায়ী তাত প্ৰধান শিক্ষকৰ পদ নিয়োগ কৰক। এই কথাটো চৰকাৰৰ ওচৰত আমি দাঙি ধৰিছোঁ। আমিতো কেতিয়াও কোৱা নাই যে ইণ্টাৰমিডিয়েটৰ কথাটো তেওঁলোকৰ এডভাৰটাইজমেণ্টে আজিলৈকে ইণ্টাৰমিডিয়েট হৈ আছে বিদ্যালয়খনত। তেওঁ কি ক'ব বিচাৰে? কাৰণ কি আজিলৈকে আমাৰ যিটো স্কেল দিয়া হৈছে, আমাক ইণ্টাৰমিডিয়েট স্কেল দিয়া হৈছে, আজিলৈকেতো গ্ৰেজুৱেট স্কেল প্ৰদান কৰা নাই। আৰু গ্ৰেজুৱেট স্কেল আমাক 7,700 টকা দিয়াৰ পিছতো 16 মাহ দিয়াৰ পিছতো কাঢ়ি নি পেলাই পুনৰ 7,400 টকালৈকে তেওঁলোকে নমাই আনিলে। বিশ্বত কোনো এনেধৰণৰ নজিৰ নাই যে কাৰোবাক এটা দৰমহা প্ৰদান কৰাৰ পিছত পুনৰ নমাই আনি এটা দৰমহা প্ৰদান কৰা। গতিকে ঠিক এনেধৰণৰ বিভিন্ন মিছলীয়া কথাৰে আজিৰ তাৰিখত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ ওচৰত আমি কৰা আন্দোলনটোক বিপথে পৰিচালিত কৰিব বিচাৰিছে। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ। তেওঁ এটা কথা জনা উচিত যে আজিৰ তাৰিখত বিদ্যালয়সমূহত পৰীক্ষা পাতিব পৰা নাই। কিয় পৰীক্ষা পাতিব পৰা নাই তাৰ এটা তদন্ত কৰক। কাৰণ ইমান এটা ব্যাগম বিভাগ যে আমাৰ SSA বুলি কোৱা যিটো বিভাগ আছে, এই বিভাগে পাঠ্যপুথি আৰু আমাৰ কি কয় অভ্যাসন বহীসমূহ তেওঁলোকে যোগান ধৰে। আজিৰ তাৰিখত বিদ্যালয়সমূহত সুচাৰুৰূপে যোগান ধৰিব নোৱাৰাৰ কাৰণে বিদ্যালয়সমূহে যোৱা 1 তাৰিখৰ পৰা আমাৰ একাডেমিক কেলেণ্ডাৰ অনুযায়ী তেওঁলোকে পৰীক্ষা পাতিব লাগে, কিন্তু তেওঁ আজিৰ তাৰিখত পৰীক্ষা পাতিব পৰা নাই। এই কথাটোত গুৰুত্ব কেলৈ নিদিয়ে? তেওঁলোকে শিক্ষা হেতুত কাম কৰা নাই, অমুকত কাম কৰা নাই, সিটোত যেনেধৰণে তেওঁলোকে বিপথে আন্দোলনটো পৰিচালিত কৰিব বিচাৰিছে। তেওঁলোকে চৰকাৰে যে কিতাপ পত্ৰ যোগান নিদিয়াৰ কাৰণে আজি পৰীক্ষা পাতিব পৰা নাই, এই কথাটোৰ ওপৰত তেওঁতো আজিলৈকে কোনো মন্তব্য দিয়া নাই। গতিকে তেওঁ স্পষ্ট হওক যে আচলতে বিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰিছেনে নাই আৰু অভ্যাসন বহি আহিছেনে নাই, এই কথাবিলাকৰ ক্ষেত্ৰত তেওঁ প্ৰথম স্পষ্ট হওক। দ্বিতীয় কথা হ'ল, আপুনি জানি আচৰিত হ'ব যে বড়ো মাধ্যম আৰু বিভিন্ন মাধ্যমৰ আজিৰ তাৰিখত বিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰা নাই। ইতিমধ্যে বড়ো টিচাৰ শিক্ষক সন্থাৰ লগত আমি আলোচনা কৰিছিলোঁ। তেওঁলোকে আমাক কৈছে যে কিছুসংখ্যক পাঠ্যপুথি আহিছে আৰু বিষয়ভিত্তিক তেওঁলোকে পাঠ্যপুথি অহা নাই। গতিকে তেওঁলোকে নাজানে নেকি কি পাঠ্যপুথি দিয়া নাই? আজিৰ তাৰিখত শিক্ষামন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে কি পাঠ্যপুথি আমাৰ ল'ৰা ছোৱালী পোৱা নাই? গতিকে তেওঁ আচলতে তেওঁৰ এনেকুৱা এটা বেমাৰ সৃষ্টি হৈছে। তেওঁ ক'ব বিচাৰিছে যে শিক্ষা হেতুত আমাৰ শিক্ষকসকলে আপডেট নকৰাৰ কাৰণে তেওঁ সমাজখনক বিপথে পৰিচালিত কৰিব বিচাৰিছে, যেন আমি একাংশ শিক্ষকেহে মানে এই কামটো কৰি আছোঁ, বেলেগ বিষয়লৈ গতি কৰিছে। আৰু তেওঁ এইটো দেখুৱাব বিচাৰিছে অসমৰ ৰাইজক যেন আমি নিৰৰ্থক এটা আন্দোলন কৰিছোঁ। ঠিক তেনেধৰণৰ এটা গতিধাৰা তেওঁ সৃষ্টি কৰিব বিচাৰিছে আৰু ভুৱা বাৰ্তা এটা দি সমাজখনৰ ওচৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ মান অৱনমিত কৰিব বিচাৰিছে। অভ্যাসন বহি পোৱা নাই, পাঠ্যপুথি পোৱা নাই আজিৰ তাৰিখত কিছু বিদ্যালয়ত। আৰু যিহেতু বিদ্যালয়ত যোৱা এই বছৰ আমি পোৱা তথ্যমতে বহু বিদ্যালয়ত এনৰলমেণ্ট বাঢ়িছে, গতিকে যোৱা বছৰৰ এনৰলমেণ্টৰ ওপৰত তেওঁলোকে পাঠ্যপুথি যোগান ধৰিছে। তাকো স্পষ্টভাৱে তেওঁলোকে আমি বিচৰাৰ ধৰণে বা আমাৰ প্ৰয়োজন অনুযায়ী তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব পৰা নাই।
নাই আচলতে চাওক আমি যেটো দেখিছোঁ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গোটেই বিষয়টো মাচুল কেন্দ্ৰিক বিদ্যালয় স্থাপন কৰা ছাত্ৰ ছাত্ৰীৰ এইখিনি অপ্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা মধ্যাহ্ন ভোজনৰ ভাত কাঢ়ি নিয়া শিক্ষকক টিউটৰ বনোৱা এই গোটেই কথাবোৰ আচলতে ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাত ব্যক্তিগতকৰণৰ দিশে লৈ যাবৰ কাৰণে প্ৰশ্ৰহিত কৰা কাম গতিকে শিক্ষা ব্যৱস্থাটো নিশ্চিতভাৱে ক'ৰবাত আমাৰ অসুবিধাৰ সন্মুখীন হৈছে অত্যন্ত দুৰ্ভাগ্যৰ কথা সেইদিনাখন আমি এটা টিভি চেনেলত আমি দেখিলোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকল বিভিন্ন প্ৰজাতিৰ বুলি কৈছে এগৰাকী শিক্ষামন্ত্ৰীৰ মুখত যদি শিক্ষক বিভিন্ন প্ৰজাতি শব্দটো ব্যৱহাৰ হয় তেনেহ'লে ব্যৱস্থাটো কলৈকে গৈ আছে শিক্ষকৰ মৰ্যাদা কলৈকে গৈ আছে এই কথাবোৰ আচলতে নতুনকৈ পৰ্যালোচনা কৰা ভাল সেইবাবে আমি বিভিন্ন দল সংগঠনৰ লগত মত বিনিময় সভা আয়োজন কৰিছোঁ শিক্ষকৰ সন্মান মৰ্যাদা যদি অটুট নাথাকে তেনেহ'লে সমাজখন কেতিয়াও শুদ্ধ হৈ নাথাকিব গতিকে ইয়াক ৰক্ষা কৰাৰ কাৰণে ৰাইজৰ দায়িত্বখিনি ৰাইজৰ আমি পোৱা অসুবিধাখিনি কৈ আমি ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰাৰ কাৰণে আমি মত বিনিময় অনুষ্ঠানো আমি আয়োজন কৰিছোঁ